নমস্কাৰ। আজি পুনৰবাৰ আহিছোঁ মই আপোনালোকৰ মাজলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰাজিৰ ওপৰত পৰিচয়মূলক আন এটি আলোচনা আগবঢ়াবলৈ। মই পূৰ্বৰ ভিডিঅ'টিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজপথী ৰিঙিয়াই, আই, ইয়ৰিংগম, শতগ্নি, নষ্টচন্দ্ৰ, মৃত্যুঞ্জয়, প্ৰতিপদ আৰু চিনাকি সুঁতি উপন্যাসৰ ওপৰত এটি পৰিচয়মূলক আলোচনা আগবঢ়াইছিলোঁ। আজি তেখেতৰ আন কেইখনমান উপন্যাসৰ ওপৰত এটি পৰিচয়মূলক আলোচনা আগবঢ়াবলৈ বিচাৰিছোঁ। প্ৰথমতে মই তেখেতৰ 1972 চনত প্ৰকাশিত কবৰ আৰু ফুল উপন্যাসখনৰ বিষয়ে কৈছোঁ। এই উপন্যাসখনৰ পটভূমি আছিল 1971 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধ। অৱশ্যে যুদ্ধৰ পটভূমিত যদি উপন্যাসখন ৰচনা কৰা হৈছে, যুদ্ধৰ কোনো প্ৰত্যক্ষ বৰ্ণনা আমি উপন্যাসখনত নাপাওঁ। ইয়াৰ পৰিৱৰ্তে যুদ্ধই মানুহৰ মানসিকতাৰ ওপৰত, সমাজ জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই কথাই উপন্যাসখনৰ মাজত খুব সুন্দৰকৈ প্ৰকাশিত হৈছে। ইয়াত আমি পাওঁ পাকিস্তানৰ সেনাধ্যক্ষ ইয়াহা খানৰ নেতৃত্বত তেখেতৰ সেনাসকলে সাধাৰণ মানুহৰ ওপৰত কেনেকৈ নিৰ্যাতন চলাইছিল সেই কথা বাস্তৱসন্মতভাৱে উপন্যাসখনৰ মাজত প্ৰকাশ লাভ কৰিছে। আৰু এই বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওঁতে আমাৰ ঔপন্যাসিকগৰাকী মেহেৰুনিছা, আলিমুনিছা, মেহেৰ, ইয়াকুব, নাজমা আদি ভিন্ন চৰিত্ৰৰ প্ৰসংগ উল্লেখ কৰিছে আৰু সেই প্ৰসংগৰ মাজেৰে সমসাময়িক সমাজখনৰ বাস্তৱ স্বৰূপ এটি উপন্যাসখনৰ মাজত প্ৰতিফলিত হৈছে। ইয়াৰ পিছতেই তেখেতৰ 1973 চনত প্ৰকাশিত আন এখনি উপন্যাস হৈছে বল্লৰী। আৰু এই বল্লৰী নামৰ যিখন উপন্যাস, এই উপন্যাসখনৰ বিষয়বস্তু আৰম্ভ হৈছে য'ত প্ৰতিপদৰ বিষয়বস্তু শেষ হৈছিল। অৰ্থাৎ এই উপন্যাসখনৰ পটভূমি বুলি ক'বলৈ গ'লে আমি ডিগবৈ তেল শোধনাগাৰৰ কথা পাওঁ। আৰু উপন্যাসখনৰ বিষয়বস্তু সামৰণি পৰিছে 1962 চনত হোৱা ভাৰত আৰু চীন যুদ্ধৰ সেই সময়ছোৱাত। উপন্যাসখনত আমি প্ৰধান চৰিত্ৰ হিচাপে লগ পাওঁ নলিন দুৱৰা নামৰ এগৰাকী ডিগবৈ তেল শোধনাগাৰ কোম্পানীৰ উচ্চপদস্থ বিষয়া আৰু তেখেতৰ পত্নী অলি। নলিন দুৱৰা আৰু অলিৰ মাজত হোৱা ভুল বুজাবুজিক লৈ আচলতে উপন্যাসখনৰ মূল বিষয়বস্তুৱে প্ৰকাশ লাভ কৰিছে। আৰু এই নলিন দুৱৰা আৰু অলিৰ মাজত হোৱা যি ভুল বুজাবুজি, এই ভুল বুজাবুজিৰ ফলত আমাৰ অলি প্ৰেমত আবদ্ধ হৈছিল সেনগুপ্ত নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে। গতিকে এই তিনিগৰাকী এই ব্যক্তি বা এই তিনিটা চৰিত্ৰৰ জৰিয়তে উপন্যাসখনৰ মাজত এটি ত্ৰিকোণীয়া প্ৰেম আমি দেখিবলৈ পাইছোঁ। উপন্যাসখনত প্ৰেমৰ ভিন্ন স্বৰূপ প্ৰকাশিত হোৱাৰ সমান্তৰালভাৱে উপন্যাসখনত দৃষ্টিগোচৰ হোৱা আন এটি উল্লেখযোগ্য দিশ হৈছে ঔদ্যোগিক সভ্যতাই গ্ৰাম্য সমাজৰ ওপৰত অনা বিভিন্ন পৰিৱৰ্তনৰ ছবি। ঔদ্যোগিক সভ্যতাৰ আগমনৰ লগে লগে গ্ৰাম্য সংস্কৃতি কেনেকৈ ধ্বংসৰ মুখলৈ গৈছিল সেই কথা উপন্যাসখনৰ মাজত খুব ধুনীয়াকৈ প্ৰকাশিত হৈছে। ইয়াৰ পিছতেই তেখেতৰ 1976 চনত প্ৰকাশ পাইছিল ডাইনী নামৰ আন এখনি খুব ভাল লগা উপন্যাস। আৰু ডাইনী উপন্যাসখনৰ চৰিত্ৰ স্বৰূপে প্ৰধান চৰিত্ৰ পাওঁ অপূৰ্ব চলিহা। অপূৰ্ব চলিহা হৈছে কলেজৰ এগৰাকী অধ্যাপক আৰু এই অপূৰ্ব চলিহাৰ প্ৰেমৰ সম্পৰ্ক আছিল মালতী নামৰ আন এগৰাকী অধ্যাপিকাৰ সৈতে। মালতীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ এই প্ৰেম যদিও আছিল তেওঁলোকৰ মাজত প্ৰেম, এই প্ৰেম ইমানো গভীৰ নাছিল যাৰ কাৰণে দুয়োগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত ল'ব পাৰিব লাগিছিল, কিন্তু তেওঁলোকে এই সিদ্ধান্ত ল'ব পৰা নাছিল। গতিকে অনুমান কৰিব পাৰোঁ তেওঁলোকৰ মাজত প্ৰেম আছিল যদিও ইমানখিনি গভীৰ নাছিল। আৰু পৰৱৰ্তী সময়ছোৱাত মালতীয়ে জীৱন কলিতা নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। ঘটনাক্ৰমত আমাৰ অপূৰ্ব চলিহাই নিৰ্বাচনৰ কামত এখন গাঁৱত গৈ থাকিব লগা হৈছিল আৰু সেই গাঁওখনত তেখেতে লগ পাইছিল পদুমী নামৰ আন এগৰাকী চৰিত্ৰ, আন এগৰাকী নাৰী। আৰু সেই পদুমী আছিল গাঁওখনৰ এগৰাকী ব্যতিক্ৰমী নাৰী, কাৰণ তেওঁ ট্ৰেক্টৰ চলাই হাল বাই খেতি কৰিছিল এগৰাকী নাৰী হৈ। আকৌ তেওঁ গাঁওখনৰ একে দুৰ্ধৰ্ষ অঘাইতং ব্যক্তিগৰাকীকো প্ৰত্যাহ্বান জনাবলৈ সংকোচ কৰা নাছিল। গতিকে এনেকুৱা ধৰণৰ কিছুমান চাৰিত্ৰিক দিশ দেখা পাই গাঁৱৰ মানুহে তাইক ডাইনী বুলি মাতিছিল। কিন্তু ডাইনী বুলি মতা সেই নাৰীগৰাকীৰ মনৰ মাজত এগৰাকী অনন্য নাৰী বিচাৰি পাইছিল অপূৰ্ব চলিহাই। কাৰণ অপূৰ্ব চলিহা যেতিয়া টাইফয়েডত আক্ৰান্ত হৈ আছিল সেই গাঁওখনত থকা সময়ছোৱাত, তেতিয়া পদুমীয়ে তেওঁক চোৱা চিতা কৰি আৰোগ্য কৰিছিল। গতিকে অপূৰ্ব আৰু আমাৰ পদুমীৰ মাজত এটা ভাল সম্পৰ্ক হৈছিল আৰু এই সম্পৰ্ক গৈ বিবাহৰ সিদ্ধান্ত লোৱাটো সহায় কৰিছিল। এই সম্পৰ্কই বিবাহত সোমাবলৈ তেওঁলোকক
সহযোগিতা কৰিছিল বা তেওঁলোকে এই প্ৰেমৰ সম্পৰ্কক সন্মান জনাই বিবাহপাশত আবদ্ধ হ'বলৈ সিদ্ধান্ত লৈছিল আৰু সেই সময়ছোৱাতে মালতী পুনৰ অপূৰ্বৰ ওচৰলৈ আহিছিল পূৰ্বৰ প্ৰেমিকা মালতী কিন্তু মালতী যদিও আহিছিল অপূৰ্ব আৰু পদুমীৰ মাজত হোৱা এই যি সম্পৰ্ক এই সম্পৰ্কৰ মাজত তেওঁ বিশেষ ব্যৱধান আনিবলৈ নোৱাৰিলে গতিকে উপন্যাসখনৰ মাজত ইয়াত ত্ৰিকোণীয়া আন এটি প্ৰেম এইখন উপন্যাসখনৰ মাজত আমি বিচাৰি পাইছোঁ গতিকে প্ৰেমৰ স্বৰূপ এই উপন্যাসখনৰ মাজতো প্ৰতিভাত হৈছে কিন্তু কিছু পৰিমাণে নিৰ্বাচন কেন্দ্ৰিক ঘটনাবস্তুৰ মাজেৰে ৰাজনৈতিক বাতাবৰণ কিছুও আহিছে গতিকে এইখন আছিল তেখেতৰ ডাইনী নামৰ উপন্যাস 1976 চনতে প্ৰকাশিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আন এখনি উল্লেখযোগ্য উপন্যাস হৈছে ৰঙামেঘ এই উপন্যাসখনত ৰাজনৈতিক নৱজাগৰণৰ এক সুন্দৰ দিশ পোহৰলৈ আহিছে আৰু উপন্যাসখনক আমি সমাজবাদী আদৰ্শ প্ৰচেষ্টাৰ এক দলিল স্বৰূপ বুলি অভিহিত কৰিব পাৰোঁ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ স্বৰূপে আমি লগ পাওঁ আনন্দ আৰু এই আনন্দ হৈছে কৈৱৰ্ত সমাজখনৰ এগৰাকী ব্যক্তি আৰু সেই আনন্দই গতানুগতিক ৰাজনীতি পৰিহাৰ কৰি এক নতুন আদৰ্শৰে নতুন ৰাজনীতিৰ সপোন দেখিছে আৰু এই সপোন তেওঁ সকলোৰে মাজত প্ৰচাৰ কৰিছে প্ৰসাৰ ঘটিছে আৰু সেই তেখেতে ৰাজনীতিৰ যি নতুন আদৰ্শ মানুহৰ মাজত বিলাইছে সেই আদৰ্শক বহুতেই আদৰি লৈছে আনকি আজীৱন গতানুগতিক ৰাজনীতিৰ সৈতে জড়িত চৌধুৰী নামৰ প্ৰতিপত্তিশালী ব্যক্তিগৰাকীয়েও অৱশেষত গৈ আনন্দৰ লগ লাগি এই ৰাজনৈতিক নতুন আদৰ্শ মানুহৰ মাজত বিলাবলৈ চেষ্টা কৰিছে গতিকে নতুনত্বৰ সন্ধান কৰা ৰূপান্তৰৰ প্ৰতি বিশ্বাস ৰখা আস্থা ৰখা আমাৰ ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ তেওঁৰ ব্যক্তি মনৰ আন এটি চিন্তাৰ উমান এই উপন্যাসখনৰ মাজেৰে আমি পাওঁ ইয়াৰ পিছতেই তেখেতৰ 1978 চনত প্ৰকাশিত আন এখনি উপন্যাস হৈছে শৰৎ কোঁৱৰ আৰু এই উপন্যাসখনক বহুতেই শিশু উপন্যাস বুলিও কয় কাৰণ উপন্যাসখনৰ বিষয়বস্তু গঢ় লৈ উঠিছিল কাৰ্বি সমাজৰ মাজত প্ৰচলিত এটি লোকসাধুক কেন্দ্ৰ কৰি অৱশ্যে বিষয়বস্তু যদিও লোকসাধুটোক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল কিন্তু ইয়াৰ চৰিত্ৰৰ কেতবোৰ চাৰিত্ৰিক বিশেষত্ব পৰিস্ফুৰণৰ ক্ষেত্ৰত আমাৰ ঔপন্যাসিকগৰাকীৰ মৌলিকত্ব যথেষ্ট পৰিমাণে ধৰা পৰে উপন্যাসখনৰ বিষয়বস্তু অনুসৰি শৰৎ কোঁৱৰ এগৰাকী সাধাৰণ ল'ৰা তেওঁ ককায়েক ফাইলেকে এগৰাকী ককায়েক আছে গতিকে শৰৎ কোঁৱৰ কাম বনৰ প্ৰতি বৰ এটা গুৰুত্ব নিদিয়ে সেইকাৰণে ককায়েকহঁতে আৰু দেউতাকে লগ লাগি শৰৎ কোঁৱৰক হত্যা কৰাৰ চেষ্টা কৰিছিল আৰু এই কথা আগতীয়াকৈ গম পাইছিল শৰৎ কোঁৱৰৰ বৌয়েকে আৰু সেই বৌয়েকে শৰৎ কোঁৱৰক যেতিয়া এই কথা ক'লে তেতিয়া শৰৎ কোঁৱৰে কৌশলেৰে গৈ বুঢ়ীমাকৰ ওচৰ চাপিল আৰু বুঢ়ীমাকৰ ঘৰত থাকি তেওঁ পিছৰ জীৱনচোৱা কটাবলৈ সিদ্ধান্ত ল'লে আৰু তেনেকৈ তাত থাকিয়ে তেওঁ দেখা পালে আমাৰ বেলি ৰজাৰ কন্যা আৰু তেওঁ কৌশলগতভাৱে বেলি ৰজাৰ কন্যাগৰাকীক নিজৰ আয়ত্তত আনিলে আৰু দুয়োগৰাকীৰ মাজত বিবাহ হ'ল আৰু তাৰ মাজত বিভিন্ন উত্থান পাতনৰ মুখামুখি হৈছিল আমাৰ শৰৎ কোঁৱৰ আৰু একেবাৰে শেষৰ ফালে উপন্যাসখনৰ একেবাৰে শেষৰ ফালে শৰৎ কোঁৱৰে নিজ পত্নী আৰু তেওঁৰ সন্তানক লগত লৈ নিজ ঘৰ অভিমুখে পুনৰ গমন কৰে আৰু এই কথাখিনিয়ে হৈছে শৰৎ কোঁৱৰ উপন্যাসখনৰ মূল বিষয়বস্তু ইয়াৰ পিছতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 1979 চনত প্ৰকাশিত আন এখনি উপন্যাস হৈছে মুনি চুনিৰ পোহৰ উপন্যাসখনৰ বিষয়বস্তু আছিল 1975 চনত যেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰীৰ আসনত আছিল সেই সময়ছোৱাত তেখেতে ঘোষণা কৰা যি জৰুৰীকালীন অৱস্থা সেই জৰুৰীকালীন অৱস্থাৰ কুফল এই জৰুৰীকালীন অৱস্থাৰ বাবে সমাজত দেখা দিয়া ভিন্ন পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰে এচাম মানুহৰ প্ৰতিবাদ গতিকে এনেকৈ জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাৰ ভিন্ন দিশ উপন্যাসখনৰ মাজত প্ৰতিফলিত হৈছে আৰু এই উপন্যাসখনৰ বিষয়বস্তুৰ মাজত প্ৰাধান্য লাভ কৰা এটি চৰিত্ৰ হৈছে মিনধৰক উপন্যাসখনৰ প্ৰধান চৰিত্ৰ বুলি ক'ব পাৰোঁ আৰু মিনধৰ আছিল সমাজবাদী বিপ্লৱী এগৰাকী ব্যক্তি তেওঁ সমাজবাদী আদৰ্শ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ বিচাৰিছিল পৰম্পৰাগত যিবিলাক কুসংস্কাৰ ৰীতি নীতি আছিল সেইবিলাকৰ অৱসান ঘটাই তেওঁ মানুহৰ মাজত এক নতুন চিন্তাৰ খোৰাক জগাব বিচাৰিছিল ইয়াৰ উপৰি উপন্যাসখনৰ মাজত আন এটা দিশ আমি দেখিবলৈ পাওঁ যে যাৰ সন্তানৰ প্ৰতি সাধাৰণ মানুহৰ যি ধ্যান ধাৰণা সেই সাধাৰণ মানুহৰ ধ্যান ধাৰণা সলনি কৰিবলৈ যেন ঔপন্যাসিকগৰাকী উপন্যাসখনৰ বিষয়বস্তুৰ মাজেৰে চেষ্টা কৰিছে তেনে যেন লাগে উপন্যাসখনত মিনধৰৰ সমান্তৰালভাৱে আইধান নামৰ এগৰাকী নাৰী চৰিত্ৰ পাওঁ আৰু উপন্যাসখনৰ একেবাৰে শেষত দুয়োগৰাকীয়ে লগ লাগি সমাজ সেৱাৰ কাম কৰিবলৈ আগবাঢ়ি যায়
এইখিনি আছিল তেখেতৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মুনিচুনি পোহৰ নামৰ উপন্যাসখনৰ মূল বিষয়বস্তু। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 1982 চনত প্ৰকাশিত এখন উপন্যাস হৈছে কালৰ হুমুনিয়া। এই উপন্যাসখনৰ পটভূমি হৈছে অসমৰ চাহ বাগিচাৰ সমাজ জীৱন। উপন্যাসখনত অসমৰ চাহ বাগিচাত থকা বনুৱাসকলৰ সামাজিক সাংস্কৃতিক বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ সমান্তৰালভাৱে চাহ বাগিচাৰ শাসক অৰ্থাৎ শ্বেতাংগ চাহাবসকলে সাধাৰণ মানুহৰ ওপৰত কৰা শোষণৰ ছবিখনি উপন্যাসখনৰ মাজত জীৱন্ত হৈ ধৰা দিছে। আৰু চাহ বাগিচাৰ শ্বেতাংগ চাহাবসকলে কৰা এই যিখন শোষণৰ ছবি, এই শোষণৰ ছবিখন জীৱন্ত কৰাৰ ক্ষেত্ৰত উপন্যাসখনত থকা বাগাল বুঢ়া, কহনী বুঢ়া, ৰাছিয়া লক্ষ্মী আদি ভিন্ন চৰিত্ৰই বিশেষভাৱে সহায় কৰিছে। এই চৰিত্ৰসমূহৰ মাজেৰে উপন্যাসখনত সেই শোষণৰ ছবিখন জীৱন্ত হৈ ধৰা দিছে। গতিকে অসমৰ চাহ বাগিচাৰ বনুৱাসকলৰ সামাজিক সাংস্কৃতিক এই জীৱন যাত্ৰাৰ কথা ভালদৰে জানিবলৈ হ'লে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই উপন্যাসখন পঢ়িলেও আমি লাভৱান হ'ব পাৰোঁ। গতিকে অসমৰ সামাজিক সাংস্কৃতিক জীৱন যাত্ৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত চাহ জনগোষ্ঠীয় যিখিনি মানুহ তেওঁলোকক ভালদৰে জানিবলৈ এই উপন্যাসখনে যথেষ্ট পৰিমাণে পাঠকক সহায় কৰিব পাৰে। ইয়াৰ পিছতে 1988 চনত প্ৰকাশিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে ফুল কোঁৱৰৰ পখীসৰা। আৰু এই উপন্যাসখনৰ বিষয়বস্তু স্বৰূপে আমি পাওঁ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ঠিক আগমুহূৰ্তত আমাৰ গুৱাহাটী মহানগৰীৰ যিটো সামাজিক সাংস্কৃতিক আমাৰ ৰাজনৈতিক জীৱন আছিল, সেই জীৱনটিৰ আভাস আমি উপন্যাসখনৰ মাজত পাওঁ। ইয়াৰ সমান্তৰালভাৱে দ্বিতীয় বিশ্বযুদ্ধই আমাৰ সামাজিক ৰাজনৈতিক নৈতিক আদি ভিন্ন ক্ষেত্ৰত জুৰুলা কৰা মানুহবিলাকৰ জীৱনৰ যি দ্বন্দ্ব, সেই দ্বন্দ্ব উপন্যাসখনৰ মাজত খুব ধুনীয়াকৈ প্ৰকাশ পাইছে। উপন্যাসখনত আমি উচ্চ শ্ৰেণীৰ ভিন্ন চৰিত্ৰৰ পৰা নিম্ন শ্ৰেণীৰ বিভিন্ন চৰিত্ৰ আমি উপন্যাসখনৰ মাজত পাওঁ। ইয়াত চৰকাৰী বিষয়া পাওঁ, ইয়াত আদ্যগন্ত লগ পাওঁ, ইয়াত ৰাজনৈতিক ব্যক্তি পাওঁ, ইয়াৰ সমান্তৰালভাৱে একেবাৰে সাধাৰণ মানুহ কিছুমানো উপন্যাসখনৰ চৰিত্ৰ হিচাপে আমি পাইছোঁ। গতিকে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ গুৱাহাটী মহানগৰী এক সুন্দৰ বাস্তৱ আলেখ্য উপন্যাসখনৰ মাজত আমি বিচাৰি পাওঁ। আৰু সেই বাস্তৱ আলেখ্যক জীৱন্ত কৰাৰ ক্ষেত্ৰত উপন্যাসখনৰ মাজত বিচাৰি পোৱা আমাৰ সুমতি বাইদেউ, নবীন বা সুন্দৰ ৰাভা এই ধৰণৰ যিখিনি চৰিত্ৰ, এই চৰিত্ৰই যথেষ্ট পৰিমাণে সহায় কৰিছে। গতিকে ফুল কোঁৱৰৰ পখীসৰা হৈছে স্বাধীনতাৰ পূৰ্ৱৱৰ্তী কালছোৱাৰ গুৱাহাটী মহানগৰী বাস্তৱ জীৱনক কেন্দ্ৰ কৰি ৰচিত এখন উপন্যাস। গতিকে এইখিনি আছিল আজিলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আন কেইখনমান উপন্যাসৰ এটি পৰিচয়মূলক আলোচনা। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মই তেখেতৰ পিছৰ উপন্যাস কেইখনৰ পৰিচয় আগবঢ়াম। গতিকে আজিলৈ মই সামৰিছোঁ।